চাউল ল'ব নেকি? বৰা চাউল, সান্দহগুড়ি, গুড় মিঠৈ, তিল। এই জহা চাউল, বৰা চাউল। এই জহা চাউল ল'ব নেকি? বৰা চাউল। এই বৰা চাউল, জহা চাউল ল'ব নেকি? সান্দহগুড়ি, পিঠাগুড়ি, তিল, গুড় মিঠৈ ল'ব নেকি বাইদেউ? আজি উৰুকা বুলি লওক। গাঁৱৰে গুড় মিঠৈ আছে, জহা চাউল, বৰা চাউল, তিল, চিৰা। নলয় নেকি বাইদেউ? ঠিক আছে। এই জহা চাউল, বৰা চাউল, গুড় মিঠৈ, চিৰা, তিল। এই বৰা চাউল, জহা চাউল, গুড় মিঠৈ, সান্দহগুড়ি। এই জহা চাউল, বৰা চাউল, সান্দহগুড়ি, গুড় মিঠৈ, তিল, চিৰা। এই জহা চাউল, বৰা চাউল, গুড় মিঠৈ, সান্দহগুড়ি, তিল, চিৰা। দাদা ল'ব নেকি? সান্দহগুড়ি, গুড় মিঠৈ, চিৰা, বৰা চাউল আছে, জহা চাউল আছে। আজি উৰুকা বুলি লওক আৰু। নলয় নেকি? ঠিক আছে। বৰা চাউল, সান্দহগুড়ি, গুড় মিঠৈ, চিৰা, তিল ল'ব নেকি? এই জহা চাউল, বৰা চাউল, সান্দহগুড়ি, গুড় মিঠৈ। বাইদেউ ল'ব নেকি? কি আনিছা? জহা চাউল আছে, বৰা চাউল, সান্দহগুড়ি, গুড় মিঠৈ, তিল, চিৰা। কি ল'ব বাইদেউ? লওক আজি উৰুকা বুলি। আহা, সোমাই আহা। কি আনিছা? বাইদেউ জহা চাউল আছে, বৰা চাউল আছে, সান্দহগুড়ি আছে, তিল আছে, গুড় মিঠৈ আছে। মোক অকণমান জহা চাউলকে দিয়া। হয় নেকি? দিয়ক ঠিক আছে। ভাল হ'ব ন? ভাল হ'ব বাইদেউ, আমাৰ গাঁৱৰে। দিয়া, জহা চাউলে দিয়া। বাইদেউ এলক আপোনাৰ 1 কেজি জহা চাউল। কিমান দাম? 80 টকা বাইদেউ। হয় ৰ'বা, মই ভিতৰৰ পৰা পইচাটো লৈ আনো। দিয়ক ঠিক আছে। কি আনো? দিয়ক বাইদেউ, মই জলপান আনিছোঁ, ইয়াতে বহি খাব পাৰিম নেকি? পাৰিবা দিয়া। ঠিক আছে, এগিলাচ পানী দিবচোন। পানী খাবা? হয়। ঠিক আছে। কি আনো? দিয়ক বাইদেউ।
টিফিন লৈ আহা। হয় বাইদেউ, মোৰ মানুহজনীয়ে মোক জলপান দি পঠিয়ায়। তাই কয় বোলে বাহিৰৰ খানা খালে হেনো বেমাৰ হ'ব। হয় বাইদেউ। ঘৰত কোন কোন আছে তোমালোকৰ? মোৰ ঘৰত বাইদেউ মোৰ এজনী ছোৱালী আছে, অকণমানি ছোৱালী। তাই পঢ়াত খুব চোকা। আৰু মোৰ মানুহজনী আছে। আমি তিনিজনেই আছোঁ বাইদেউ। তোমাৰ ঘৰততো আজি উৰুকাৰ দিনাখনে ডাঙৰকৈ ভোজ ভাত হ'ব চাগে। তুমি গাঁৱৰ ল'ৰা, গাঁৱততো আৰু উৰুকাৰ কথা ক'বই নালাগে। কি হ'ল? তুমি কান্দিছা যে? নহয় বাইদেউ, আজি মই ঘৰৰ পৰা ওলাই আহোঁতে মোৰ কণমানি ছোৱালীজনীয়ে কৈছে, দেউতা অলপমান মাংস লৈ আহিবা, বহুদিন মাংসই খোৱা নাই, আজি উৰুকা। কিন্তু মোৰ বিক্ৰী বাৰ্তাই নাই, মই কি পইচাৰে মাংস লৈ যাম কওক বাইদেউ। আমাৰ নিচিনা হতভগীয়া মানুহৰ আৰু কি উৰুকা আছে। তুমি এনেই চিন্তা কৰি আছা। সঁচাকৈ মোৰ তোমালৈকে হিংসাহে হৈছে। বাইদেউ আপুনি মোক ঠাট্টা কৰিছে নেকি বাইদেউ? ঠাট্টা কৰা নাই। তুমি নিজে ভাবি চোৱাচোন, তোমাৰ এখন মৰমৰ ঘৰ আছে, য'ত তোমাৰ মৰমীয়াল এজনী পত্নী আছে। তাই তোমালৈকে জলপান বনাই দি পঠিয়াইছে। এজনী অকণমানি মৰম লগা ছোৱালী আছে। মাছ মাংসৰে ডিঙিলৈকে খালেই জানো উৰুকা হয়? মৰমেৰে ভৰা ঘৰ এখনত যদি শুদাই নিগাই এগৰা ভাতো খোৱা, সেয়াই সঁচা অৰ্থত উৰুকা। বাইদেউ তুমিতো চাগে ভাবিছাই, এই বিশাল ঘৰখনত আমি চাগে আজি উলহ মালহেৰে ৰাতিলৈকে উৰুকা পালন কৰিম। ডাঙৰকৈ চাগে ভোজ ভাত হ'ব। হয় বাইদেউ। কিন্তু তুমি জানানে, আজি এই ঘৰখনত মই অকলশৰে উৰুকা পালন কৰিম। কিয় বাইদেউ, আপুনি অকলশৰে থাকে নেকি? নহয়, থাকোঁতে মোৰ সকলো আছে। মোৰ একমাত্ৰ ল'ৰা, যাক মই ইমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰিলোঁ। ইমান মৰমেৰে পঢ়াই লিখাই তাক মানুহ বনালোঁ। সি এই বিয়াৰ পিছত শহুৰেকৰ ঘৰত থাকিব ল'লে। বিহু বুলি তাক মাতলৈ মনত নপৰে। নাকান্দিব বাইদেউ, নাকান্দিব। এতিয়া আৰু আপুনি নাকান্দিব। আজি মই মাছ মাংস কিনি আনি নিজে বনাই খাব পাৰোঁ, কিন্তু খাম কাৰ লগত? অকলশৰে কি উৰুকা পালন কৰিম? সেইকাৰণে মই তোমাক কৈছোঁ, তুমি বহুত ভাগ্যৱান। তোমাৰ এখন মৰমৰ ঘৰ আছে। তুমি কেতিয়াও নিজকে দুখীয়া বুলি নাভাবিবা। তোমাৰ যি আছে সেয়া হয়তো বহুতৰে কপালত নাই। বাইদেউ অঁ, ধন্যবাদ বাইদেউ, আজি আপুনি মোৰ চকু খুলি দিলে। মই নিজকে সদায় দুখীয়া বুলিয়ে ভাবি আছিলোঁ, কিন্তু আজিহে মই গম পাইছোঁ যে মই সঁচাকৈ দুখীয়া নহয়। ধন্যবাদ বাইদেউ। আপুনিও নিজৰ যত্ন ল'ব। নমস্কাৰ, মই বিতু চৌধুৰী। নমস্কাৰ, মই কুলদীপ চৌধুৰী। আপোনালোক সকলোকে পলমকৈ হ'লেও নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু আহি থকা মাঘ বিহুৰ কাৰণে বহুত বহুত শুভকামনা জনাইছোঁ। ষ্টৰি ৱৰ্ল্ড আমাৰ চেনেলটোৰ নাম, ইউটিউব চেনেল। গতিকে আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়ালৈ এৰিছোঁ। বাই বাই।